ও দাদা দেখোন কথাটো কঙা মাথে ঠিকে মাতিছিলা ও দাদা মাথে দিবাই আৰু লেংগি কথা পাতি লাগা দেখছিলাম এইবিলাক ফাল্টু কথা নকবা সৰু মোবাইলত চাব পাৰে আপুনি চাং চাং এ হয় দমতে কথা ক চাই লও চাং 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 এইবিলাক ডিলেট কৰি দিবি দে গম পাইছা না তোন কিন্তু বেয়া নাপা আৰু কাকো যদি নকা চাবি কিন্তু কলি তোৰ কথা বেয়া যাব তোন যাৰ পৰা এতিয়া যা চালা জিএপি তাহাক দপে দেখলি ৰাগ উঠাইছিল আৰু মোক খুৱাইছিল ঘৰত জিএপি ঢালত কেনেকে বহি কথা পাতি আছিল কি হ'ল তাইৰ ৰচুৰা তদন্ত তুলিলে অলপ মই বাবাৰ তাৰ পৰা মোৰ সমস্যাটোৰ সমাধান বাবাৰ তাহোন কৈছিলে এতিয়া ক'বা গাছৰ তলত বহি থাকা বুলি ডাঙৰ গাছৰ তলত এই খেতি নেকি বাই ৰ আহো বাবা কথা মই মোৰ এটা সমস্যা লৈ আহিছো বাবা ও বাবা আপনি তো পইচাটো ভাঙক হয় বাবা ও বাবা আপনি তো পইচাটো ভাঙক ও বাবা বন্ধি বসাবা লাগবো আপনি মোর বন্ধি বসাবা লাগবো বাবা আচ্ছা ও বাবা তোমাৰ সমস্যা কোৱা বাবা মোর ভন্টির একটা সমস্যা লৈ আহিছিলো মই আপনার তাকে মই তোমাৰ সমস্যাটো বুজি পাইছো বাচ্চা কিন্তু মই তোমাৰ সমস্যাটো তোমাৰ মুখেৰে শুনিব বিচাৰিছো বাবা মানে আমাৰ গাঁৱৰ দুটা ল'ৰাই মোৰ ভন্টিক ভাল পাম বুলি কৈছিল তাৰ পিছত তাই এখানে মোক কৈছিল যে তাহোন তাইক জবৰদস্তি কৰে এখন চিঠি দিছিল আৰু ভাজা দিছিল সেইখিনি কথা তাই মোক কৈছিল কিন্তু তাই আজিকালি মোক গম নবাকে সিহঁতৰ লগত যায় বহি কথা পাতি থাকে বাবা কিয় তাৰমানে কিবা কৈছে নেকি আপুনি চাই দিয়কচোন মই আপোনাক অনুৰোধ জনাইছো বাবা কান্দিব নালাগে মই চাই দিম তোমাৰ ভন্টিৰ লগত যদি কিবা হৈছে মই ঠিক কৰিম ও বাবা আপনার চরণ ছুব খুঁজো আপনার কি মহিমা বাবা আপনার চরণ ছুব খুঁজো বাবা আচ্ছা তোমাৰ ভন্টিৰ ওপৰত কালা যাদু কৰিছে উঠা তোমাৰ ভন্টিৰ ওপৰত কালা যাদু কৰিছে এটা তাবিজ পুতিছে তোমাৰ ভন্টি অহা যোৱা কৰা ৰাস্তাত আৰু এটা তাবিজ গছত আলাইছে এতিয়া ইয়াৰ উপায় হ'ল তুমি সেই দুটা তাবিজ মোক আনি দিব লাগিব বাচ্চা তুমি যোৱা আৰু কালি তুমি এইখিনি জেগাত আহিবা হ'ব বাবা মই এতিয়া যাওঁ মই কালি আহিম এতিয়া মই যাবা লাগিল মই এতিয়া যি প্ৰকাৰে আহিলো তাবিজ দুটা আনি কালি বাবাক দিবা লাগিল নহবা মোৰ ভন্টিৰ কথা বুজা হ'ব যাওঁ মই এতিয়া বাবাই তো মোক এটি ৰাস্তাৰ কথা কৈছিল এটি ৰাস্তাৰ কোনডাল গাছত বা আছে তাবিজটোৱালা ও বেটা শুনে কলা কন্দ কৰছি মোৰ ভন্টিৰ লগত ৰচোৱালী এনে যিমান গাছ আছে চব বিচৰিম বেটা হাতক জ্বালা মো দি হে দি মো কি বস্তু তাহোন মোক চিনি পোৱা নাই
নাই এইবিলাক আছে নে ওচৰৰ এইবিলাক চাওঁ এইবিলাকতো দেখাত নাই খাওঁ এই সিহঁতি কি বস্তু লটকি আছে ৰচ ৰচ এতে চাইছি দেখোন কুকুৰ শুনালে ৰচো ৰ মোক কি বস্তু দেখোন চিনি পাব বেটাক মই মাৰিছিলো না মোৰ যে দেখোন মোৰ বৈনিকক সুত্তৰ বাচিছি ইটা গম পাব মই কি বস্তু ইটা আৰু এতে বজাই তাবিজটো পুতি থোৱা বুলি কৈছে ইটা মই যাব লাগিল তাতে এটি তাবিজ পালে মই ওজাক বাবাক দিবা লাগিব তাবিজটো বাবাই আজি কৰে কৰিব বাবা তাহোন মোৰ লগতহে কৰিব মই ইটা যাং মই ইটা দেৰি হ'ল ৰাতি তাবিজটো বুলি আলোচনা এতিয়া মই বাবাৰ তাকে যাবা লাগিল তাবিজ দুটা দি সকান্তি কি বাবাই উপায় দিয়ে যাবা লাগিল নাপাম বাবা বাবা মই আপোনাৰ কাৰণে তাবিজ দুটা আনিছিলোঁ এতিয়া আপুনি যে কৰে কৰকচোন তাবিজ লওক বাচ্চা বাবা এইখিনি লোৱা বাবা আপনি বৰ সৰ্বজান বাবা আপনি বাবা কি জুই নহকে চাই কৰি দিছে বাবা আপনি বৰ সৰ্বজান বাবা বাবা উঠা বাচ্চা এইখিনি চাই লৈ যোৱা আৰু তোমাৰ ভণ্টিৰ অহা যোৱা ৰাস্তাত পানীত মিহলি কৰি এইখিনি চাই তাৰ ৰাস্তাত পেলাই দিবা বাবা আপোনাক এতিয়া মই কি মাননি দিম মানুহৰ সহায় মোৰ মাননি ভগৱান আছে এতিয়া তুমি যোৱা বাবা মই লাউডিঙিৰ কাষতে আছো ৰ এই তই আছো ইফালে আছোন ভাই মোৰ এটা বিৰাট সকাম আছে তোৰ লগত দে তই ৰকচোন মই যাই আছো দলাঙক লগি দেখো সোনকালে দে ভাই দেৰি কৰিব নালাগে ভাই কিয় মাতি ফোন কৰি মাতি খেদালি মাতি পঠালি মোক কিয় ভাই কি তুমি আজি দিনটোত মোটামুটি 10-12 মান ফোনে কৰো 10-15 মান ভাই পঞ্চান নদী চুইচ এতিয়া মই কি কৰোঁ ভাই বিৰাট মানে ঝামেলা আনিছে মোৰ মানে চিন্তাত তাৰমানে মানে হেৰি হৈ গৈছোঁ মানে না এটা কাম হ'ল আমাৰ অজাক পইচা আজি দিয়া নাছিলোঁ আমি তাৰ কাৰণে অজাই কিবা কিবি ক'লা ক'বা নগ'লে কিবা হ'ব পাৰে ভাই এইটো কথা দেচোন চাম কি হয় পৰিস্থিতি তুমি চিন্তা কৰিব লগা নাই বাতি যি আছে নচিবত সেই হ'ব তুমি চিন্তা নকৰি খাব মনত দুখ লাগি দিছোঁ ভাই মানুহটো ভাত পানী খাব নোৱাৰা আনে হবিয়ে দেচোন যি মানুহ দিনত 10 বাৰ মান তাই ফোনে মানে তোক এতিয়া আজি 5 দিন ধৰি তোৰ লগত কথা পাতি হোৱা নাই মোবাইল কি চুইচ হৈ যায় চব হৈ থাকে ভাই মোবাইল মোৰ আগতে একবাৰ তুই ফোনটো বাচন চাং পাৰ ময়ো
ফোন তুলি লৈছোঁ ঠিক আছে ভাই তোকো শুনবা দিম লাগে কথা নাই মাৰে হেৰি মাৰি যাওঁ মই বিশ্বাস কৰা নাই प्लीज ट्राई लेटर आपके द्वारा डायल किया गया नंबर या अभी स्विच ऑफ है या नेटवर्क क्षेत्र से बाहर है कृपया कुछ समय बाद कोशिश करें ভাই চুইচ অফ नंबर यू आर कॉलिंग ভাই চুইচ অফ তাই মোবাইল হয় ভাই তুই ঠিকে কৈছা কিবা এটা ব্যৱস্থা কৰিব লাগিব যে এতিয়া এতিয়া চিন্তা কৰি লাভ নাই যো আমি যোৱা আৰু কি কৰিম যোৱা কি হয় পিছত দেখা যাব দিছোঁ যা ভাই কাম যো প্ৰেম কৰি ভাই লাগে ভাল তাতে বিৰাট জঞ্জাল যে উপায়টো নাই ইয়াৰ উপায় নাই আৰু কি যো যি জানো আৰু। ভাই বিৰাট টেনশ্যন মোৰ তাৰমানে ফোন চোন আকৌ নকৰা হৈছে মাধুৰী এই ঔষধৰ কথা না ঔষধত কামখিনি কৰিলোঁ সেইকাৰণে কিজানি ভাকে কিবা কৰলা নেকি ঔষধ কালা যাদু মাৰি মিঠে আৰু হ'ব পাৰে ভাই কথাখিনি মোৰো সেয়ে বিশ্বাস হৈছে ইয়াৰ গতিকে ভাই কি কৰবি ইয়াৰ ঔষধ এতিয়া টেনশ্যন বয়া টেনশ্যনত পৰি গ'লোঁ মই সেইটো ঔষধ গতিকে ঔষধ টৌষধ কৰি এইগিলা লাভ নাই ভাই ঔষধ কৰি ভাল পোৱাটো ঠিক নহয় সেইটো কথা হয় ঔষধ কৰি ভাল পোৱাটো ঠিক সেইটো ঠিক নহয় কথা ভাল পোৱা যদি ভাই অৰিজিনেলকৈ ভাল পাবি হয়, হয়। তাৰপিছত বিয়া বাৰু পাতি সেইটো কথা হয় আনবি সিংহে ঘৰ সংসাৰ ভাল হ'ব হয় কথাটো গতিকে অজাৰ কথাগিলা বিশ্বাস কৰি লাভ নাই হয় কথাটো কোনোবা যায় লুগে দিব কোনোবা যায় ভাঙি দিব হয় সেয়ে কথাটো কোনোবাই ভাঙি দিব কোনোবাই লুগে দিব ভাই হয় কথাটো ঠিকে কৈছে গতিকে এইগিলা বাদে দিলি না কি তই ইয়াত এইগিলা বাদ দিয়া মানে ভাই বাদে দিম দে আৰু সবাই কিবা বেলেগকৈ ঠিক কৰিব লাগিব আৰু। এতিয়া সবাই চাই চিতি মিঠে ঘৰত সেইটোৱে কৰিব লাগিব চাই চিতি আনিব লাগিব নিজে আৰু কিবা হেৰি কৰি ঠিকে আছে ভাই দুখ নকৰবি অলপ দুখ লাগব তোৰ মনটো দুখ মানে ভাই আৰু উপায় নাই উপায় নাই এতিয়া দুখটো সহ্য কৰি থাকবি আৰু তাৰমানে বেলেগ উপায় নাই আৰু উপায় নাই ভাই আৰু কি কৰিম আৰু হ'ব দে টেনশ্যন নলবি অলপ টেনশ্যন মানে ভাই টেনশ্যন ল'ব লগা হয়নে নাই আৰু ঔষধ পাতিৰ মিছা কথা তুই ঠিকেই কথা কৈছা ঔষধ কৰি মুঠে ভাল পাই লাভ নাই সেইটো মিছা কথা কিন্তু আমি অলপ কিবা জেদত কৈছোঁ আমাক মাছ ধৰি খোৱাৰ কাৰণে কৈছোঁ কিন্তু যিয়ে নহওক ভাই ভাকৰ মাছ ধৰিও খালোঁ দেউতাই যিয়ে নহওক গতিকে মাছ ধৰি খাই মান সন্মান লাজ চৰম ইজ্জত গোটেই খেদালোঁ কিন্তু কামটোও নহ'ল তাৰমানে তোৰ আৰু মনৰ পৰা তুই নিজে দুখমনি এৰি দিছে আৰু মোৰ মনৰ পৰা মই এৰি দিলোঁ আৰু বাদে দিলোঁ আৰু সেই কাহিনী বাদে দিলি আৰু বাদে দিলোঁ আৰু এই কাহিনী আৰু ঠিকে আছে দে বাদ দিয়া আৰু সভাই হ'লেও পাবা দে এটা হ'লেও খবৰ পাই কিবা কৰি হ'লেও পাম দে ভাই দে তুই বহাত মই সেইকাৰণে তোৰ খবৰটো ল'ব আহিলোঁ এই ঘৰত যাবি তই এতিয়া মই ঘৰত যাম তাৰমানে মই খবৰ লৈ বহি আছোঁ নাপাবি আৰু মনত দুখ কৰি নাথাকিবি আৰু বেলেগ মাথা মাৰিম বয়াৰ সবাই নাপাম কোনে কোনে চাই দেউতাই দিব। মাছ ধৰি খালোঁ না আৰু উপায় নাই সেই এটা মনত দুখ